দুখত বহি থকাটো that is also not a solution. তুমি ভাল পালা তেওঁ, তুমি ভাল পাই পেলালা তেওঁ, হ'ল. এতিয়া তুমি এইটো স্বাৰ্থ ৰাখিব নোৱাৰা যে মই ভাল পালো কাৰণে সি মোক ভাল পাবই লাগিব, সেইটোতো স্বাৰ্থ হৈ যাব, ৰাইট? So you loved him, he didn't love you back, he liked you. So এই লাইক আৰু লাভৰ মাজত যিটো এটা ৰিলেশ্যনশ্বিপ আছে সেইটো মেইনটেইন কৰি থাকা এণ্ড ডোন্ট লুজ হাৰ্ট. ইটছ জাষ্ট ডেট তুমি মৰম দিলা, তুমি ভালপোৱাখিনি দিলা, তেওঁ সেই ভালপোৱাখিনি এজ এ ফ্ৰেণ্ড ৰাখি থলে, বাট তোমাক এজ এ লাইফ পাৰ্টনাৰ বা গাৰ্লফ্ৰেণ্ড হিচাপে ল'ব তেওঁ নোৱাৰে, এণ্ড হি ৱাজ ভেৰি ক্লিয়াৰ এবাউট দিছ. চ' ইউ ডোণ্ট হেভ টু লুজ হাৰ্ট. কোনোবা এনেকুৱা এজন ব্যক্তি আহিব তোমাৰ জীৱনলৈ যিয়ে তোমাক সেই স্থানটো দিব বিচাৰিব, দ্য পজিশ্যন অফ এ পাৰ্টনাৰ, এ লাইফ পাৰ্টনাৰ, আৰু তেতিয়া হয়তো তোমাৰ মন নাযাব তেওঁক ভাল পাবলৈ. চ' ইটছ ভাইচ ভাৰ্চা. So wait for the right person who loves you back, who wants you as a life partner in his life. Don't force yourself to anybody. And I hope you will understand this.